মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 2024 বৰ্ষত মেট্ৰিকত আহিবলগীয়া সম্ভাৱনাপূৰ্ণ যিমানবিলাক এছে আছে ইংলিছত আৰু আছামিজত। সেই এছে কেইটা মই তোমালোকক বাছনি কৰি দি আছোঁ। তোমালোক সকলোৱে এছে কেইটা সংগ্ৰহ কৰি পঢ়িবা আৰু যদি তোমালোকে সংগ্ৰহ কৰিব নোৱাৰা তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাবা, তেতিয়াহ'লে আমি তোমালোকক যোগান দিয়াৰ চেষ্টা কৰিম। দ্বিতীয় কথাটো হৈছে তোমালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ যিমান ইম্পৰ্টেণ্ট টপিকছবিলাক আছে আৰু পাঠভিত্তিকেই হওক, কোনবিলাক কুৱেশ্যন তোমালোকৰ কাৰণে বহুত জৰুৰী, MCQয়ে হওক বা অন্যান্য কুৱেশ্যনবিলাক হওক, সেইবিলাক তোমালোকৰ কাৰণে লৈ আহিম এটা এটাকৈ। গতিকে তোমালোক সকলোৱে ভাল ৰিজাল্ট কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবা যাতে আমিও অলপ আগুৱাই যাব পাৰোঁ। তেন্তে ব'লা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। প্ৰথমে আলোচনা কৰিব ওলাইছোঁ আছামিজৰ বিষয়ে। আছামিজ ৰচনাত তোমালোকৰ কোনটো টপিকছ আহিব পাৰে। আছামিজৰ ক্ষেত্ৰত তোমালোকে শিকিবা অসমৰ প্ৰাকৃতিক সম্পদ, এইটো এইবাৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত আছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, তাৰপিছত পুথিভঁৰাল, তাৰপিছত পৰিৱেশ প্ৰদূষণ, তাৰপিছত ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি। এইটো তোমালোকে বহুত ধুনীয়াকৈ শিকিবা। এইটো ৰচনা এইবাৰ পৰীক্ষাত অহাৰ সম্পূৰ্ণ চান্স আছে, যিহেতু তোমালোকে গম পাইছা ইতিমধ্যে এছিয়ান গেমছ হৈ গৈছে আৰু সেই গেমছত ভাৰতবৰ্ষই বহুতকেইটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই ৰচনাটো দিবও পাৰে। তাৰপিছত আছে প্ৰিয় গ্ৰন্থ, তোমালোকে ধুনীয়াকৈ শিকিবা। তোমাৰ জীৱনৰ লক্ষ্য শিকিবা, লাচিত বৰফুকনৰ বিষয়ে শিকিবা আৰু অসমৰ বানপানীৰ বিষয়ে শিকিবা। অসমীয়াৰ ক্ষেত্ৰত এই 9টা ৰচনা তোমালোকক বাছি দিছোঁ। এই 9টা তোমালোকে ধুনীয়াকৈ শিকিবা। ন' ডাউট, কোনো সন্দেহ নাই তোমালোকৰ পৰীক্ষাত কমন পৰিবই। আজিলৈকে কমন দিয়া ৰচনা মিছ হোৱা নাই কেতিয়াও। গতিকে সেই আহাৰে তোমালোকক কৈ আছোঁ তোমালোকে বহুত ধুনীয়াকৈ এইকেইটা ৰচনা শিকিবা। আকৌ কৈছোঁ, যদি তোমালোকৰ তাত এই ৰচনাকেইটা নাথাকে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবা, কমেণ্ট কৰিবা। আমি তোমালোকৰ পৰা কণ্টেক্ট নম্বৰ লৈ PDF সহ বিনামূলীয়াকৈ তোমালোকক দিয়াৰ চেষ্টা কৰিম। তাৰপিছত আগবাঢ়িছোঁ ইংৰাজীৰ ক্ষেত্ৰত। ইংৰাজীৰ ক্ষেত্ৰত যিবিলাক এছে এইবাৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট, সেই এছেবিলাকৰ ভিতৰত প্ৰথমতে আছে ডিচিপ্লিন, দ্বিতীয়তে আছে G20 এণ্ড ইণ্ডিয়া বা ইণ্ডিয়াছ প্ৰেচিডেঞ্চি। G20 এণ্ড ইণ্ডিয়া এই এছেটো তোমালোকে শিকিবা। তৃতীয়তে আছে চন্দ্ৰয়ান-3। চন্দ্ৰয়ান-3 যিহেতু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বহুত জনপ্ৰিয় হৈ গৈছে, গতিকে এইটো তোমালোকে ধুনীয়াকৈ শিকিবা। যদি তোমালোকৰ তাত নাই, লিখা হোৱা নাই, তেতিয়াহ'লে আমাৰ চেনেলত চন্দ্ৰয়ান-3ৰ ওপৰত ৰচনা দিয়া আছে, এছে দিয়া আছে, তোমালোকে গৈ চাই লৈ লিখি ল'ব পাৰিবা। তাৰপিছত ইয়ৰ এম ইন লাইফ, তাৰপিছত দ্য গ্ৰেট মেন ইউ এডমায়াৰ মষ্ট, এজন ব্যক্তিৰ বিষয়ে শিকিবা তুমি ধুনীয়াকৈ। তাৰপিছত ফ্ৰেণ্ডশ্বিপ শিকিবা আৰু তাৰপিছত শিকিবা দ্য ফেষ্টিভেল ইউ লাইক মষ্ট। এইটো শিকোঁতে তোমালোকে পৰাপক্ষত চেষ্টা কৰিবা বিহুৰ বিষয়ে শিকিবলৈ, যাতে ডাইৰেক্ট দ্য বিহু আহে কেতিয়াবা। যদি বিহু আহি যায় তেতিয়াহ'লে এইটো লিখি দিলেও হৈ যাব, বা দ্য ফেষ্টিভেল ইউ লাইক মষ্ট এইটো লিখিলেও হৈ যাব। গতিকে তোমালোক সকলোৱে এই আটাইকেইটা এছে সংগ্ৰহ কৰি পঢ়িবা। যদি ভাল ৰিজাল্ট কৰাৰ আশা আছে তেতিয়াহ'লে এই আটাইকেইটা তোমালোকে জানিবই লাগিব। তেতিয়াহ'লে 99.99 চিয়'ৰ আছে তোমালোকৰ এছে কমন পৰি যাব। গতিকে আগন্তুক ভিডিঅ'বিলাকত তোমালোকৰ কাৰণে বেলেগ বেলেগ টপিকছ লৈ আহিম, বেলেগ বেলেগ ছাবজেক্টৰ বেলেগ বেলেগ প্ৰশ্ন উত্তৰ, MCQ এইবিলাক লৈ আহিম। গতিকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটোত হেঁচা মাৰি দিবা, যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ ওচৰত ন'টিফিকেশ্যন যায়। আগন্তুক দিনবিলাক তোমালোকৰ ভাল হওক, ভালকৈ মনোযোগ দি পঢ়া। নতুন ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।